Hey guys, good morning. Good morning. আজি আহিছোঁ আমি বাইক কিনিবলৈ আমাৰ লগৰ এজনৰ। Yes. আৰু কথাটো হ'ল কি মানে বহুত দিন কষ্ট কৰি সি বেচাৰে অত্যন্ত দুখীয়া ঘৰৰ ল'ৰা বহুত দিন কষ্ট কৰি সি নিজৰ ইনকামৰ পৰা এখন বাইক ল'বলৈ সমৰ্থবান হৈছে। গতিকে আমি বহুত কেইজন মানুহ আহিছোঁ আজি। গতিকে বলক আনোৱাৰা বাজাজৰ ভিতৰলৈ গৈ গোটেই পৰিৱেশটো চাওঁ আৰু আপোনালোকক দেখাওঁ এজন দুখীয়া ঘৰৰ ল'ৰাৰ কষ্টৰ সফলতা। তো গাড়ী লোৱাৰ আগতে ডকুমেণ্টেশ্যনৰ কামখিনি কৰিব লাগিব, লগতে যিহেতু EMIত ল'ব সেইখিনিও চাব লাগিব। এইখিনি চাই আছে এতিয়া। চাকৰিকে কিছুমান ল'ৰাই এনে সময় নষ্ট কৰি থাকে, তাত কৰি যদি ধৈৰ্য ধৰি ডাইৰেক্ট চেলিং কোম্পানীতে কাম কৰি থাকে এটা টাইমত চাকৰিৰ একো প্ৰয়োজনে নাথাকিব, টকাও থাকিব হাতত, নিজৰ কাৰণে সময়ো থাকিব। আটাইতকৈ ডাঙৰ কথা কি জানে, যিজন ল'ৰাই গাড়ী ল'ব সেইটোৱে ডাঙৰ কথা। কাৰণ তেখেতে কোনটো পৰ্যায়ৰ পৰা আহিছে, তেখেতে গাড়ী ল'ব বিচাৰিছে সেইটোৱে আচল কথা। গতিকে সেনেকৈ প্ৰতিজন ব্যক্তিয়ে আগুৱাই আহক, সেনেকুৱা এটা প্ৰচেষ্টা হাতত লওক, ভেষ্টেজ হাতত লওক, সেইটোৱে মেইন কথা। গতিকে আমাৰ উদ্দেশ্য সেইটোৱে, ভেষ্টেজ আগুৱাই নিয়াৰ কাৰণে, লগতে মানে উঠি অহা প্ৰজন্মক যাতে আমি এটা ভাল ছাকচেছ দিব পাৰোঁ, গতিকে সেইটোৱে আমাৰ মেইন সংকল্প। গতিকে আহক, অনাগত দিনকেইটালৈ আমি কেনেকৈ আগুৱাই যাম। কংকনৰ বাইক কিমান ৰেডি হৈছে চাওঁ, ৰেডি কৰি আছে শ্ব'ৰুম। এখানে ধুব না বাইকখন, ধুই দিব ন। City 100X ফাইনেলি কংকনৰ গাড়ী কমপ্লিট ৰেডি। আৰু আমি এইখন গাড়ী দেখিছে আপোনালোকে, আৰু এতিয়া আমাৰ ডিলাৰৰ ফালৰ পৰা এটা সম্বৰ্ধনা জনাব, দিয়ক জনাওক। তো ভেষ্টেজ কৰিলে এনেকৈ তাৰমানে কিছুমান সুবিধা আছে, আপুনি যদি চেষ্টা কৰে এনেকৈ আপুনি নিজৰ যত্নৰ ফলত কৰিব পাৰে, আৰু সেয়া কৰি দেখালে আজি কংকনে। আৰু প্ৰথমটো ষ্টেপ গতিকে কংকনৰ কাৰণে এটা ডাঙৰ হাত চাপৰি লাগে। তো নতুন বাইক লৈ আমি এতিয়া গণেশ মন্দিৰত যাম, তাতে গৈ পূজা পাতল কৰি আমি ঘৰলৈ যাম। ইয়াৰ একদম ফূৰ্তি তামাম। তাক সুধিলেও পিছফালে বহি কেনে লাগিছে, কি কৈছে নক'ব আৰু বোলে। হয়ো সঁচাকৈ জীৱনৰ প্ৰথম এটা সফলতা তাৰ, ভালটো লাগিবই দিয়কচোন। আমি এতিয়া গণেশ মন্দিৰত আহিলোঁ। ভাল লাগছে, স্মুথ আছে গাড়ী। দেৱে ধুনীয়াকৈ শান্তি মন্ত্ৰ মাতি কিনি গাড়ীখন পূজা কৰি দিলে। তো এতিয়া আৰু কেৱল চলোৱাহে কথা আৰু কাম কৰাহে কথা আৰু কংকলৰ। পিছলৈ যাতে আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ গাড়ী ল'ব পাৰে তাৰ কাৰণে তালৈ শুভকামনা থাকিল, আৰু আপোনালোকৰো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।